পিটেল বাটি দিয়ে কৈছোঁ একদম অৱস্থা বেয়া কৰি দিয়ে। মানে বহুত পিটে আপোনাক? বহুত পিটন দিয়ে। ৰাতি উঠি ঘৰত গৈ পেলাই গা পা ধুই ভাত খাবলৈ যাওঁতে কেলা গৈ থাকে, মোক মাৰে কেলা, তেতিয়াও পিটে। আপুনি আগৰ পৰা নমস্কাৰ, সোৱানা নিউজ চাই থকাৰ বাবে ধন্যবাদ। আৰু আমাৰ সৈতে আজি আছে এজন বিশেষ কমেডিয়ান, আৰু তেওঁৰ পৰা কিছু মন্তব্য ল'ম। কাষত যাওঁ। বিশেষকৈ কি কয় আহিছে আজি আপুনি? ইয়াত শ্বুটিং কৰিব আহিছোঁ। শ্বুটিং কৰিব আহিছে? হয়। ইয়াত কি শ্বুটিং চলি আছে? বিহু এটেক। আপুনি এনেদৰে কথাবোৰ কিয় কৈ আছে? কিবা মাল চাল খাইছে নেকি? মই এনি টাইম মাল খাই তাল থাকোঁ। আপুনি মাল খায়? আপোনাৰ কোনো প্ৰব্লেম হৈছে নেকি? হয়, মোৰ অলপ প্ৰব্লেম হৈছে। কি প্ৰব্লেম হৈছে কওকচোন? আপুনি কিয় মাল খাই আছে? মই এইটো দিয়ক, মই এটা সোধোঁ আপোনাক। হয় হয়। আপোনাৰ কি প্ৰব্লেম হৈছে? নাই, মোৰ প্ৰব্লেম মানে মোৰ নহয়, বেলেগৰো হৈছে। কাৰো কোনোবা কৈছে আপোনাক? মই বিহু এটেকাত পূৰা শ্বুটিং চাব আহিছোঁ, শ্বুটিং কৰিব আহিছোঁ, ঠিক আছে? আপুনি মাল কিয় খায় সেই কথা? ভাল লাগে দাদা, মাল খালে ভাল লাগে। হয়। আপোনাৰ ঘৰত কোনো অসুবিধা নহয়? কোনো কি অসুবিধা হ'ব? মোৰ ঘৈণীয়েকে মোক মৰম কৰিছে বেছিকৈ, আৰু কি হ'ব? হয় পেটলা ভাই, হয়নে নহয়? মৰম কৰা নাই, মাৰহে দিয়ে। पूरा मेकअप आर्टिस्ट देखो, इधर पूरा मेकअप आर्टिस्ट है। তো প্ৰথম কথা হ'ল কি, আমি সকলোৱে মাল খাব নালাগে কামৰ সময়ত। মই এনি টাইম খাই থাকোঁ, আৰু খাইখিনি কাম কৰিলে অকণ ভাল লাগে আৰু, ঠিক আছে? আপোনাৰ ঘৰত স্ত্ৰীয়ে কিবা পিটন চিটন দিয়ে নেকি? এই পিটনৰ কথা নক'ব আৰু, পিটেল বাটি দিয়ে। কৈছোঁ একদম অৱস্থা বেয়া কৰি দিয়ে। মানে বহুত পিটে আপোনাক? বহুত পিটন দিয়ে। ৰাতি উঠি ঘৰত গৈ পেলাই গা পা ধুই ভাত খাবলৈ যাওঁতে কেলা গৈ থাকে, মোক মাৰে কেলা, তেতিয়াও পিটে। আপুনি আগৰ পৰা কেলা তেতিয়াও পিটে। কি বোলে মাৰে কেলা, মানে আপোনাক বহুত পিটে? বহুত পিটন দিয়ে। আপুনি যে মাৰ খাই মই ঘৰৰ পৰা শুনি থাকোঁ। আপুনি মানে আপুনি যে আপুনি কেলা ঘৰত কেলা কাণটো পাতি শুনে কেলা, বদমাছ মানুহ আপুনি কেলা। আজি গম পালোঁ আপুনি বৰ বদমাছ মানুহ। আপোনাক যে ঘৈণীয়েকে পিটে মই শুনি পাওঁ। শুনিবলৈ মানে দেখিবলৈ পায়? শুনি পাওঁ। আচ্ছা, শুনিবলৈ পায়। আচ্ছা, এনে চাবলৈ নাযাব দেই। আপুনি এনে আজি কেই পেক খাইছিলে? আজি এটা খম্বা মাৰিলোঁ। একবাৰ মাৰি দিলে? এটা খম্বা। এতিয়া পুৰা নিচাত আছে আপুনি? পুৰা নিচাত মানে পুৰা নিচা। कौन दादा? 8 दादा, बोलो मैं पी के टाल लूँ। हाँ, पी के टाल लूँ, भला मेरे को कोई निकाल दे सेटअप से, मेरे को कोई फर्क नहीं पड़ता। अभी आ रहा हूँ भाई, मेरे नौकरी বোলে ছাৰে মাতি আছে, আপুনি তথাপিও কিয় যোৱা নাই? মাল খাই মানে বেছি নিচা হৈ গ'ল নেকি আপোনাৰ? নাই নাই, প্ৰডিউচাৰক মাতিছে নে কোনে মাতিছে প্ৰথমে গম পোৱা নাই দেই। এতিয়া প্ৰডিউচাৰে মাতিছে কেলা, ৰোলটো কাটি দিব নহ'লে কেলা। মই যাব লাগিব দাদা, আপোনালোকে প্লিজ মোক ক্ষমা কৰিব। মই আকৌ আহি আছোঁ, ঠিক আছে? दीदी मेरा मेकअप करोगे अभी? मेरा शूट है राहुल देव जी के साथ, मेरा मेकअप अच्छा से कर लेना आप, एकदम पक्का करोगे आप? ये दीदी महाराष्ट्र से आए हैं, ठीक है? मैं आ रहा हूँ। আছিলে দাদাৰ মন্তব্য। দাদা কোনো মধাই নহয়, দাদা এনেদৰে কমেডিয়ান কৰে। আপোনালোকে চেনেলটো, আৰু মই কি ক'ম, এইবিলাক আপোনালোকে ভালকৈ ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত ক'ব মোৰ কমেডিবিলাক কেনেকুৱা লাগি, মই মদাৰো এক্টিংটো কৰোঁ, ভাল কৰোঁ নে বেয়া কৰোঁ আপোনালোকে ক'ব পাৰিব, কিয় মই অকল কৰি আছোঁ, হয়নে নহয়? গতিকে আপোনালোকে কমেণ্টত ক'ব কেনেকুৱা লাগিছে আপোনালোকৰ। বেলেগ যদি কিবা হয় তেতিয়াও ক'ব আপোনালোকে কমেণ্টত যে আপুনি এইটো এক্টিং কৰি দেখুৱাওক আমাক, আমি সেইখিনি দেখুৱাম আপোনালোকক। গতিকে কচিছটো কৰিম আপোনালোকৰ মনোৰঞ্জন কৰাৰ কাৰণে মই আহিছোঁ পৃথিৱীখনত। গতিকে আপোনালোকে আহিব আৰু কমেণ্টটো কৰিব, আমাৰ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিহু এটেক 9 অক্টোবৰ ৰিলিজ হ'ব, আৰু সকলোৱে চিনেমা হলত চাবলৈ যাব। আপোনালোকে গুৱাহাটী আমাৰ ইয়াতে নাই, নগাঁও বা গুৱাহাটীলৈ আছে। গতিকে বম্বে যদি কোনোবা আছে বম্বে চাব পাৰে, আপোনালোকে ডুবাই আছে যদি ডুবাই চাব পাৰে। অল ইণ্ডিয়াত আছে, কিন্তু ইণ্ডিয়াৰ বাহিৰতো যাব। গতিকে আমাৰ অসমৰ যথেষ্ট আৰ্টিষ্ট আছে, অসমৰ বহুত আৰ্টিষ্ট আছে, তেওঁ নিজে কাম কৰিছে। গতিকে তেওঁ কিছুমান বাচ্য লোক আপোনালোকে মই কৈ আছোঁ। থেংক ইউ। পিকে প্ৰডাকশ্যনক আমি ধন্যবাদ দিওঁ, কাৰণ কিয় আমি ইমান ডাঙৰ এটা পৰ্দাৰ মুখত যে আমি আহিব পাৰিছোঁ। আজি চাওক, আমি মুম্বাই যাওঁ ঢেৰ অডিশ্যন দিবলৈ, আমি কিন্তু ফেইলাৰ হৈ আহি যাওঁ, কিন্তু আজি মুম্বাই আমাৰ ওচৰত আহিছে, আমাৰ ভাল লাগিছে। সেইটো পিকে প্ৰডাকশ্যনত মই যথেষ্ট মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰোঁ, আৰু অসমবাসীৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাক যে ইমান ডাঙৰ এটা কেমেৰাৰ সন্মুখত আমাক লৈ আহিব পাৰিছে। আৰু ময়ো নিজে কাম কৰিছোঁ, মই মুখীয়া হিচাপে কাম কৰিছোঁ পিকে প্ৰডাকশ্যনত। আপোনালোকে নিশ্চয় চাব, ভাল লাগিব। একদম যথেষ্ট একশ্যন আছে, ট্ৰেজেডি আছে, কমেডিয়ান আছে,
তাৰপিছত বহুত ৰোমাঞ্চ আছে, চাব, চাই কিনি ভাল পাব নিশ্চয়। আপোনালোকে চবে চাব আৰু এই চেনেলটো আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কৰি কিনি আপোনালোকে চেনেলটো আগবঢ়াই লৈ যাব। মোৰ সেইটোৱে ক'বলগীয়া। এনে কেই তাৰিখে চাব পাৰিব? এইটো অন্ততঃ মোটামুটি এতিয়া আৰু ধৰি লওক এনেতো 3-4 মাহ লাগি যাবগৈ, কাৰণ অক্টোবৰ মাহলৈ কিজানি এটা প্ৰি প্লেন কৰা হৈছে, হৈ যাব পাৰে। এনেই গম পাব কেতিয়ালৈ হয়, আপোনালোকে চবেতো পায়ে থাকিব। তেতিয়া সেইটো সময়ত আমিও নিজে কৈ দিম, আপোনালোকৰ চেনেলৰ জৰিয়তেও আপোনালোকে আমাৰ ৰাইজক ক'ব যে কেতিয়ালৈ এইটো বস্তুটো ৰিলিজ হ'ব। ঠিক আছে, আপোনালোকে চবেই আহিব, অসমবাসী গোটেই অসমবাসীয়ে যাব। অসমৰ যথেষ্ট আৰ্টিষ্ট আছে, গুৱাহাটী আছে। আজি মই আকাশী গংগাৰ এটা সৰু গাঁৱৰ ল'ৰা হৈ আজি মই এটা বলিউডত কাম কৰিব চান্স পাইছোঁ। আজি মই মুখীয়া হিচাপত কাম কৰিছোঁ। সেইটো কাৰণে কৈছোঁ আপোনালোকে চবেই আহিব, আৰু আমি আগতো আৰু প্ৰি প্লেন ল'ব লাগে, আৰু ভাল ভাল ছবি আহিব। PK প্ৰডাকশ্যনৰ লগত জড়িত হৈ আমি কামকেইটা কৰিব লাগে, বাছ ইমানে। চোৰাণ নিউজ চাই থকাৰ বাবে ধন্যবাদ।